24 পৰা 30 বছৰ বয়স এয়া কেৱল এটা বয়সৰ সীমা নহয়, এয়া হৈছে জীৱনৰ এখন কঠোৰ ৰণক্ষেত্ৰ। এয়া হৈছে এনে এক সময় য'ত আপুনি স্কুল কলেজত লাভ নকৰা বহুতো কথা উপলব্ধি কৰিবলৈ বাধ্য হৈ পৰে। এয়া এনে সময় য'ৰ পৰা আপোনাৰ বন্ধুৰ সংখ্যা ক্ৰমাৎ কমিবলৈ ধৰে। এয়া এনে সময় য'ত কাৰোবাৰ মৰমবোৰ প্ৰতাৰণা হ'বলৈ ধৰে। ডাঙৰ হৈ এটা ভাল চাকৰি কৰিম বুলি ভাবি থকা সেই যে জীৱনৰ সহজ পৰিভাষাবোৰ এতিয়া সলনি হৈ পৰিও আপোনাৰ সতীৰ্থ কোনোবাই এটি সংস্থাপন লাভ কৰিছে আৰু হয়তো কোনোবাই বিবাহ কৰিছে, কিন্তু আপুনি যে এতিয়া নিজৰ এক পৰিচয় গঢ়াৰ সোণালী সপোনবোৰৰ গভীৰতা লিপ্ত হৈ আছে সেই কথা সকলোৱে নাজানেও, আৰু অৱশ্যে সকলোকে জনাৰ প্ৰয়োজনো নাই দিয়কচোন। মেট্ৰিক অথবা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ আগত আপোনাক খবৰ এটা ল'বলৈ সময় নোপোৱা ব্যস্ত মানুহবোৰৰ এতিয়া কিন্তু আড্ডাৰ ছাবজেক্ট লাইন আপুনি হৈ যাব পাৰে। এই ৰ'ব, এয়া কোনো আচৰিত হ'বলগীয়া কথা নহয়, এয়াইতো চলি আহিছে আমাৰ সমাজত অতীজৰ পৰা। নিজৰবোৰক ভাল পোৱা দেখুৱাব নোৱাৰিলোৱে, গতিকে ওচৰতে থকাবোৰকনো কিয় ভাল হ'বলৈ দিব লাগে, নহয় জানো? প্ৰিয় বন্ধুসকল, প্ৰয়োজনীয় নহয় যে আপুনি একে বছৰতে বহুখিনি কৰিবই লাগিব। প্ৰয়োজনীয় নহয় যে আপুনি জনপ্ৰিয় হ'বই লাগিব। প্ৰয়োজনীয় নহয় যে এটা পাৰফেক্ট জীৱন হ'বলৈ এজন পাৰফেক্ট সংগী লাগিবই। আচলতে আমাৰ ভিতৰত সকলোখিনি লুকাই আছে, কিন্তু আমি সৰুৰে পৰা নিজকে আনৰ লগত তুলনা কৰোঁতে কৰোঁতে নিজৰ মূল্য যেন ক'ৰবাত হেৰুৱাই পেলাইছোঁ। প্ৰিয় বন্ধুসকল, জীৱনত সকলোখিনি আছে, কিন্তু আমি নিজক আৰু ভালদৰে জনাৰ প্ৰয়োজন, বুজাৰ প্ৰয়োজন। বাহিৰত পাৰফেক্টনেছ বিচাৰি থাকোঁতে নিজৰ ভিতৰত থকা যিখিনি পাৰফেক্ট কোৱালিটি, যিখিনি পাৰফেক্ট শক্তি, ক্ষমতা, তাক যাতে আমি ব্যৱহাৰ কৰিবলৈ পাহৰি নাযাওঁ, সেই ক্ষেত্ৰত আমি গুৰুত্ব দিব লাগিব। প্ৰিয় বন্ধুসকল, আজিৰ তাৰিখত অধিক সাধাৰণ হৈ থকাটো বেয়া, কাৰণ অধিক সৰলতাই আপোনাক এই স্বাৰ্থপৰ যুগটোত অন্ধ কৰি পেলাব পাৰে। আপুনিও নিজক লৈ গৌৰৱ অনুভৱ কৰক, কাৰণ তেতিয়াহে আপুনি আত্মসন্তুষ্টি লাভ কৰিব, অন্যথা বহুখিনি কৰিলেও যেন পুনৰ আপুনি নিৰাশ হৈ পৰিব পাৰে। নিজক লৈ গৌৰৱ কৰাটো কোনো বেয়া কথা নহয়, কাৰণ যিজন ব্যক্তিয়ে নিজকে উপযুক্ত সন্মান দিব নাজানে তেখেতক এই বিশ্বখনে সন্মান নিদিয়ে। প্ৰিয় বন্ধুসকল, প্ৰতিযোগিতা তাৰকাসকলত কৰিবলৈ যোৱাৰ আগত আমি নিজৰ লগত কৰিব লাগে, কাৰণ জীৱনে লোৱা পৰীক্ষাৰ প্ৰশ্নবোৰ একে নহয়।